এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পোনপ্ৰথমে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু এয়া উৰুকা ৰাতিপুৱাই মই ভিডিঅ' আৰম্ভ কৰিলোঁ সেইদিনাখন বহুত বেছি কুঁৱলী আছিলে ৰাতিপুৱা 10টালৈকে কুঁৱলী আছিলে আৰু সেইদিনাখন হ'ল এটা ঘটনা মানে উৰুকাৰ আগদিনাই হ'ল আমাৰ ঘৰত চুৰ হ'ল আমাৰ 3টা হাঁহ চুৰ কৰি নিলে সেইকাৰণে মা দেউতাৰ অকণমান মনটো বেয়া আছিলে কিন্তু তথাপি উপায় নাই বিহুটো পাতিবই লাগিব তো তেন্তে আহক আমি দেখুৱাম আমাৰ ভোগালী বিহু আমি কেনেকৈ খালোঁ কেনেকৈ আমি ফূৰ্তি কৰিলোঁ কি বনালোঁ গোটেইখিনি আপোনালোকক দেখুৱাম তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে তবিও খাই আছে পিঠা অঁ ৰাতিপুৱা উঠি মেলি আজি যিহেতু ইমান বেছি কুঁৱলী আছিলে ৰাতিপুৱা উঠি এতিয়া গা চা ধুই বজাৰ কৰিব যাম অলপ পৰ্ক অলপ আনিম ভাবিছোঁ তাৰপিছত সেই আৰু আমাৰ বিহুটো ঠাণ্ডাই মোৰো গাটো ভাল নহয় জ্বৰ মানে ঠাণ্ডাতে আচলতে জ্বৰ হৈছে মাতটো শুনি গম পাইছে চাগে আৰু সেই ৰাতিপুৱাও এই উঠিয়ে ঘটনা চুৰ আজিয়ে কৰিছে একদম মানুহে তাকো এটা নহয় দুটা নহয় 3টাকৈ হাঁহ আনিছে এতিয়া বজাৰ যাওঁ বজাৰত বস্তু আনোগৈ কি আনো চাওঁ দেউতাৰ লগতে যাম ওলাই তাৰপিছত ভিডিঅ'টো শেষলৈকে চাব আজি দেখুৱামেই কাইলৈও দেখুৱাম কাইলৈ মাহঁতৰ ঘৰলৈ যাম সেয়াও দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব তেন্তে বলক 11টামান বজাত গৈছোঁ দেখিছোঁ মাংস নাই তাৰপিছত তাতপা আনিলোঁ মানে পৰকটো আৰু গাহৰি মাংসটো চুঙাত দি খাম ভাবিছোঁ চাওঁ কি হয় আমাৰ ঘৰৰে বা আনে কাটিব চুঙা বা কেইটামান মায়ে ৰেডি কৰিব দিছে এইফালে মেজি বনাই আছে আমাৰ যোনজন দাদাই কাম কৰে তেওঁ মেজি বনাই আছে দেখুৱাইছোঁ ৰ'ব দেই এইয়া মেজি বনি গ'ল এয়া আমাৰ নৰেশ বাবু তেনে গোটেই ঘৰৰ কাম চাম কৰে আৰু আমাৰ আপুনি মেজি বহুত আগৰ পৰা বনাই আছে ন যোৱা বছৰ বনাইছিলে যোৱা বছৰ ইটো কমল আপুনি বনাইছিলে এয়া মেজিটো চাওঁতে ডাঙৰেই হ'ল ধুনীয়া হৈছে ইমান ধুনীয়াকৈ বনাই দিছে একো নকৰিবি দেই ভিডিঅ'টোত বহুতে কৈছিলে এগৰাকীয়ে হাৰ্ডি আছে তাৰ এইডাল তাৰ হাৰ্ডিডাল একদম পূৰা মই আনি দিছোঁ এইবিলাক চিউৱেবল হাৰ্ডি হয় তথাপিও সি মানে একদম চব কামুৰিব লাগে আচলতে দাঁত কুটকুটাই যি পায় সেইটোকে কামুৰে আচলতে বুজিছেনে পূৰা নিজৰ মনত বিজি একদম পূৰা তবি বুলি ক'লেও নাচায় তবি মুৰ্গী খেদিব দেই চাব সেয়া দেখিছে আৰু এটা বনাবলৈ আছেই এটা চুঙা গ'ল আৰু এইখিনি ইয়াত ভৰাব ঘূৰাই দিব লাগিব আকৌ অঁ ঠিকে বৰা চাউলৰহে চুঙা চাউল খায় আকৌ বৰা চাউল দি মই তাপত চাউলটো বান্ধি পানী দুতলাই পেলাই তেনেকুৱাও বনাব পাৰে পানীত ভাপত দিয়া তাৰমানে আইটামান পৰক বইল কৰা হৈ গ'ল ভাল পৰক নাপালে নাই চুঙাত দিম তাৰপিছত তাৰ পৰ্কৰ তাৰ কিবা এটা বনাম এনিভাৰ্চাৰী হৈ গ'ল 14 ডিচেম্বৰত আছিলে আকৌ কেক কাটিছিলোগৈ নাই
আৰু এয়া পৰ্ক ৰেচিপিটো আচলতে মোৰ পাপাই মানে বিৰাট ধুনীয়া পৰ্ক বনায় চিম্পলকৈ বনায় কিন্তু ইমান বেছি টেষ্টি হয় নহয় সেইকাৰণে মই পাপাক সুধি পিনে ফোন কৰি ল'লোঁ পাপা এবাৰ কোৱাচোন কেনেকৈ বনোৱা তুমি এনেই আগতে বনাইছোঁ তথাপিও পাপাৰ নিচিনা নহয় কেতিয়াও আৰু এয়া বনাই থাকোঁতে আকৌ গণ্ডগোল হ'লেই পাপাই কৈছিলে মছলাখিনি দি অকণমান পানী দিবা পানী দি যেতিয়া উতলিব তাৰপিছত মাংস দিবা মই পাহৰি থাকিলোঁ আকৌ মাংসখিনি উলিয়াইছোঁ এই পানীখিনি এতিয়া মই অকণমান উতলিব দিম তাত নৰ্মেল পিঁয়াজ আদা নহৰু মছলাখিনি দেখিলে আৰু জিৰা অলপ দিছিলোঁ এই উতলি হোৱাৰ পিছত তাৰপিছত মাংসখিনি দিব লাগে তেতিয়া পাপাই কৈছে এতিয়া মাংসটো মানে গলি নাযায় বেছিকৈ আৰু ইয়াত মই অকণমান বাঁহগাজ দি দিম পাপাই বাঁহগাজৰ কথা কোৱা নাছিলে তথাপিও মই অকণমান বাঁহগাজ দি দিম বাঁহগাজ মই বহুত বেছি ভাল পাওঁ এইটো শ্বিলঙৰ পৰা আনিছিলোঁ সেয়া ধুনীয়া হৈ গৈছে মানে গোন্ধ কিমান ধুনীয়া আৰু মই বেছি ভাল পাওঁ কাৰণে একদম বেছিকৈ উলিয়াই লৈছোঁ বাঁহগাজখিনি আৰু এইফালে বাঁহগাজ দি বনালোঁ গাহৰি আৰু এইফালে চুঙাত দিয়া পৰ্কটো হৈ গ'ল ধুনীয়াকৈ হৈছে মই মানে কৌটো পানী ওলাই গৈছে মুখৰ পৰা এতিয়া বিৰাট টেষ্টি হৈছিলে মই কৈছোঁ নহয় ভালে খালো হয় কিন্তু লেতেৰাখিনি দেখিছে নাই লেতেৰা দেখিছে নাই এইবোৰ কেনেকৈ কাটিব লাগে নাজানিলোঁ দেই টেকনিকটো বাঁহগাজ দি দিলোঁ বাঁহগাজ দিয়াটো এনেকৈ খালোঁ মই যেনেকৈ বিচাৰিছোঁ তেনেকৈ হৈছে মজা চুঙাত দিয়া গাহৰি ইয়াক চোৱা তোৰ কাৰণে এইটো নহয় দেই তোৰ কাৰণে এইটো নহয় ৰেডি অ' ৰাম তবি চানাকে খাইছোঁ আৰু কাৰোবাৰ কাৰণে খাব পৰা নাই বেয়া লাগিছে এনেকৈ চাই দিলে খাব মন যাব নি বাৰু কওকচোন ইমান দুখ লগাকৈ চাই আছে মোলে বেয়া লাগি গৈছে কি হ'ল ভাত গৰম অকল পৰ্ক আৰু ভাত দাইল আৰু একো খাব মন নাযাওঁ জুই শেষ হৈছে ইয়াক ভাত দিলোঁ তথাপিও আহি কেলৈ জানো চাই আছে আৰু এয়া দুয়োগৰাকী আমি জুইৰ ওচৰতে ভাত খালোঁ দেউতাই আগতে ভাত খাই শুলেগৈ আৰু ৰাতিপুৱা এয়া মোৰ অকণমান উঠা দেৰি হ'ল কাৰণ গাটো বেয়া আছিলে মায়ে মেজিটো জ্বলালে আৰু মই সেৱা কৰি আচলতে ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ ঋতুকমলে বিৰাট মনত পৰিছিলে সময়খিনিত সিয়ে আগতে মেজি জ্বলাই আচলতে আৰু এইফালে ৰাতিপুৱাই মই ঘিলা পিঠা বনাব গৈ জ্বলিলেই মানে জুইটো বেছি হৈ আছিলে তথাপিও ধুনীয়াকৈ হ'ল বাৰু বস্তুখিনি ঘিলা পিঠাটো পিছে গৰমে গৰমে খাই ভাল লাগে চাহৰ লগত আৰু ইয়াৰ আগদিনাখন দি থোৱা চুঙাত দিয়া চাউল ৰাতিপুৱা আমি এৰুৱাইছোঁ মই পিছে চুঙাত দিয়া চাউলটো মানে মই মাংস চাংৰ লগত খাই ভাল লাগে গাহৰি পৰ্কৰ লগত এনেকুৱা মানে দৈ চলত খাই বেয়া পাওঁ মাহঁতে খালে বাৰু আৰু ৰাতিপুৱা এয়া ব্ৰেকফাষ্ট কৰিলোঁ আৰু মই চিৰা খায়ো ভাল নাপাওঁ সেইকাৰণে দৈ আৰু মুড়ি দিয়ে খালোঁ ধুনীয়াকৈ ব্ৰেকফাষ্ট হৈ গ'লে চ' ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু আমাৰ সেই ঠাণ্ডাকৈ বিহু আমাৰ গ'ল এতিয়া মাহঁতৰ ঘৰলৈ যাম তো মাহঁতৰ ঘৰত গৈ দেখুৱাম আজি থাকিম কাইলৈ থাকিম দুদিন থাকিম বাহঁতো আহিব চ' তাত গৈ দেখুৱাম তাত গৈ এটা নতুন এটা ভিডিঅ' আৰম্ভ কৰিম আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু এইফালে তবিও বাই কৈছে তাক বান্ধি থ'ব লগা হৈছে আচলতে মই ওলাই যাম কাৰণ সি নহ'লে ওলাই যাব সেইকাৰণে বান্ধি থ'ব লগা হৈছে চ' সেয়াই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ চ' আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ